Channel blog and food channel আপোনালোকক স্বাগতম জনাইছো হে গাইজ যদি এই ভিডিওটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰক গাইজ আৰু আজি তিনিখন পূজা চাবলৈ গৈ আছো বলকচোন গাইজ কি তিনিখন পূজা চাম এখন অলৰেডি চাইছো আপোনালোকক দেখাইছো ডেসক্ৰিপচনত লিংক আছে ভিডিও দি আছে চাই লব অষ্টমীত কি আছে আজি নৱমী আপোনালোকক দেখাইছো গাইজ বলক বৰ্তমান ভিডিওটো আৰম্ভ কৰো নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ প্ৰধানত শক্তি উপাসনাৰ লগত জড়িত নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায় বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা মাঘক শাৰদীয় পূজা নামেৰে জনা যায় নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিসৰ্জন হয় 9 দিনত ভাগৱতী দুৰ্গা দেৱীৰ 9টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয় নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কেণ্ড পুৰাণ ব্ৰহ্মব্ৰত পুৰাণ দেৱী ভাগৱত কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায় এইখিনি কৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বলক ভিডিঅ'টো আপোনালোকে সকলো মিলি চাওঁ আজি নৱমী পূজা হয় এই নৱমী পূজাত আজি মই উপস্থিত হৈছোঁ বেজৰবাৰী এইখন হ'ল বেজৰবাৰী পূজাৰ সেই একে ডেকৰেশ্যন ককয়া জাগাত যিটো দেখাইছিলোঁ লাইটৰ ফিনিচিং একে এইখন হ'ল বেজৰবাৰীৰ গেট চামতৰে পূজা তো এইটো হ'ল মূৰ্তি ইয়াত ভক্তগণে গৈ মা দুৰ্গাৰ শীৰ্ষ লৈ আছে আজি নৱমী তিথিত এইখন পূজা আহি সেইখন পূজা বেজৰবাৰী পাৰ হৈ আহি মই আহিছোঁ বিহামপুৰৰ দুৰ্গা পূজা বিহামপুৰৰ গেটখন চাওক কি মজাকৈ বনাইছে মানুহ চাওক মেইন ৰাস্তা হয় তাৰ কাৰণে বহুত মানুহ দেখা পাইছে এইবোৰ জিলাপিৰ দোকান বিহামপুৰৰ হয় জিলাপি বেছি আছে এইখন এখন বিহামপুৰৰ দুৰ্গা মন্দিৰৰ গেট এইখন এখন দুৰ্গা মন্দিৰৰ গেট ভিতৰত সোমাব পাইছোঁ সেই একে ডেকৰেশ্যন ককয়া জাগাৰা বেলখৰত যিটো দেখা পাইছে আপোনালোকে চেম একে ডেকৰেশ্যন অকণমান বেলেগ ইয়াত এইটো দিছে ডিজাইন আকৰ্ষণৰ কাৰণে এই মা দুৰ্গা এইটো বিহামপুৰৰ দুৰ্গা মা হয় ভক্তগণে ইয়াতো আশীষ লৈ আছে মানুহৰ ভিৰ আছে ইয়াত বেজৰবাৰীত আজি সিমান এটা মানুহৰ ভিৰ নাই চাওক এইটো এটা পানীৰ ডেছক্ৰিপশ্যনত অষ্টমী পূজাৰ লিংক দিয়া আছে আপোনালোকে অষ্টমী পূজা আপুনি চাব পাৰিব তিনিফালে চাই মই একবাৰ পূজা আৰম্ভ নহওঁতে মই এই মন্দিৰটো দেখাইছিলোঁ মই কৈছিলোঁ ডেছক্ৰিপশ্যনত লিংক আছে কি কৈছিলোঁ চাব পাৰিব ভিডিঅ'টো বিহামপুৰৰ দুৰ্গা মন্দিৰৰ বাকৰিত অনুষ্ঠান চলি আছে মইনাজনীয়ে নাচি আছে চাওক ৰাইজ চাওক কিমান ঠাহ খাই আছে চাই আছে সঁচাকৈ মানুহ আছে বিহামপুৰৰ পূজাথলীত ময়ো গৈ উপস্থিত হৈছোঁ নৱমীৰ দিনা আজিখন কোনোবা যদি সেৱাবোৰৰ মোৰ ভিডিঅ'টো চাই আছে হ'ব কমেণ্টত জনাব যদি নিজক দেখা পাইছে আপোনালোকে তিনিখন পূজা দেখাব বা চেষ্টা কৰিছোঁ বেলখৰৰ পূজা দেখাম আপোনালোকক আহক বলক নৱমীৰ দিনা বেলখৰত কি হৈছে মানুহ আছে বহুত আছে মানুহ থৈ যায় উপায়টো নাই বেজৰবাৰী আৰু বিহামপুৰ চালোঁ ভোক লাগিল আহি মা কুঞ্জ হোটেল বেলখৰত প্ৰৱেশ কৰিলোঁ উৰাই যাব দিলে ভিতৰলৈ মানুহ চব বহুত আছে কুঞ্জ হোটেলৰ এটা নাম আছে এই বৰ্তমান উপস্থিত হৈছোঁ মা কুঞ্জ হোটেল বেলখৰ ইয়াতে আমি পৰঠা খাওঁ মই পৰঠা বহুত ভাল পাওঁ পৰঠা সঁচাকৈ খাই ভাল পাওঁ আহিছোঁ একদম মানে মুখটো বেয়া গাড়ীকেইটা কৰিছোঁ একদম বেয়া দেখা হৈছে এক্সিডেণ্ট হৈছিল মুখখনত এলা কথা গৈছিল মোৰ চম্ভাল গাড়ীকেইটা চলি মানে এডজাষ্ট কৰিছিলোঁ যাৰ সেইকাৰণে অলপ ঠাণ্ডা মানে খাইছিল
কেইটাকে 20 টাকা সঁচাকৈ যদি আপোনাৰ লোকেল এখন ৰেষ্টুৰেণ্টত সোমায় অৰ্থাৎ আমাৰ এখন মাকুঞ্জ হোটেল বহুত মানুহে এখনক চিনি পায় এখনত এজন ৰুমতে খাব আৰু মই বেলেগ অৰ্ডাৰ দিয়া নাই পৰঠা অৰ্ডাৰ দিছোঁ পৰঠা খাই ভাল লেটছ গো এইটো আৰু চাই থাকক স্কিপ নকৰোঁ অকণমান আহি পেলাই আমাৰ পৰঠা আমি খাম ইমান মানুহে হল্লা কৰি আছে কাৰণটো কি জানে নে নাই এইখন হোটেল হ'ল বহুত পুৰণি হোটেল এইখন মানুহত বহুত মানুহ থাকে বহুত মানুহ আহে বহুত মানুহ কাষ্টমাৰ আছে চব্জি দিছে ইপিনেও দিব চব্জি চাগে দিয়া নাই ইমান মানুহ মানে বাৰু কৰ্মচাৰীৰ অভাৱ বৰ্তমান পূজাৰ টাইমত বহুত কৰ্মচাৰীৰ প্ৰয়োজন হৈ থাকে কিন্তু মানে যিহেতু পাৰ্মানেণ্ট দোকান ইমান কৰ্মচাৰীৰ প্ৰয়োজন নাথাকে মাকুঞ্জ হোটেলত ভেৰাইটিজ বিস্কুটৰ সম্ভাৰ আছে বিস্কুট কিনিব পাৰিব ইয়াতে কি পায় আমাৰ ইয়াত চাহ মিঠাই বিস্কুট কেক সকলো পায় সকলোখিনি গোটেইখিনিয়ে পায় খোৱা বস্তু পূজাত চব পাইছে বৰ্তমান মাছ মাংসৰ পৰা আদি কৰি চব মাছ মাংস নাই ইয়াত নিৰামিষ অকল নিৰামিষ মাছ মাংস নাই বাকী যি ইচ্ছে মানে আপোনাৰ স্থানীয় হোটেল যিহেতু এনে মানুহে যদি বিচাৰে চব পাব ইয়াতে ধৰক বিয়া চিয়া ইয়াতে হৈয়ে থাকে খানা পিনা হৈ থাকে ইয়াতে হয় ন ইয়াতে সেইটো অৰ্ডাৰ হ'লে মাছ মাংস মই ডেছক্ৰিপশ্যনত খুৰাৰ ফোন নাম্বাৰটো দি দিছোঁ যদি আপোনালোকে যদি দেৱলত আহি যদি কোৰ্ট মেৰেজ কৰে বা ইয়াতে কোৰ্ট মেৰেজ আছে কোৰ্ট মেৰেজ হয় সেইবিলাক খানাৰ কিবা যদি দিব পাৰে মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দিছোঁ তাতে বুক কৰিব পাৰোঁ আপোনালোকৰ খাদ্য সম্ভাৰ ঠিক আছে আমি যাইছোঁ ইণ্টাৰেষ্টিং ঘটনা নলবাৰীৰ মানুহক দেখাব নোৱাৰোঁ মোবাইলে ওলাব নোৱাৰোঁ ইমান ভিৰ আচৰিত দিনত আহিব নোৱাৰিলোঁ বহুত মানুহ ইয়াতকৈ বেছি মানুহ আছিল দিনত আহিব নোৱাৰিলোঁ এতিয়া বৰ্তমান গধূলি আহিছোঁ ক'ত কি কেনেকৈ বলি দিয়া হৈছিল এই ঠাইডোখৰ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰে সম্পূৰ্ণ চাব আপোনালোকে দেখা পাব সেই বলি দিয়া ঠাইখিনি এতিয়া বৰ্তমান কেনেকুৱা হৈ আছে আমি গৈ আছোঁ ফকাছ চক লাইটৰ ফকাছ চক বাহাদুৰি চক গৈ আছোঁ বৰ্তমান য'ত বলি দিছিল সেই ঠাইডোখৰত আজি নৱমীৰ দিনা বেলশৰদেৱালয়ত বলি হয় এই বৰ্তমান চাকি একৰ জ্বলি থৈছে বলিশালত চাকিখোৰ জ্বলাই থৈছে ইয়াতে বলি দিছিল এই য'ত চাকিখোৰ জ্বলাই আছে চাকিখোৰ জ্বলি আছে সেই ঠাইডোখৰত বলি দিয়া হৈছিল চব মা দুৰ্গাৰ ওচৰত শংখ মাদল বজাই আছে ভক্তগণে সমূহ ৰাজ্যৰ শান্তিৰ উদ্দেশ্যেৰে মাৰ শ্ৰীচৰণত ভক্তগণে এনেদৰে তাল ঘণ্টা বজাই আছে এইবোৰ হ'ল ওজাপালি ওজাদেৱেও নিজৰ কৰ্মক আগুৱাই নি আছে বেলশৰৰ পূজা চালে কেনে পালে নিশ্চয় ভাল লাগে মই ইয়াৰ লগত আহিছোঁ বিদ্যা আহিছোঁ আপোনালোকে সহযোগ কৰিব আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভালকৈ দিব ইচ্ছা কৰোঁ ছাপোৰ্ট নকৰে বিদ্যা সেইকাৰণে বেয়া লাগিছে মঞ্চ ছাপোৰ্ট যদি কৰে সঁচাকৈ ভাল ভিডিঅ' আপোনালোকক দিব ইচ্ছা কৰে চাই পেলাই লাগিছে ভাল ডাঙৰকৈ কওঁ মই বেলেগ মাইক্ৰফোন আনা নাইতো ডাইৰেক্ট এইটো মোবাইলৰ স্পীকাৰ কেনে লাগছে ভাল লাগছে কেনে ভাল লাগছে আজি মানুহ আছে নাই আছে কালিতকৈ কম আছে কালিতকৈ বহুত মানুহ কম আছে দিনত বহুত মানুহ হৈছিল লাখ মানুহ হৈ গৈছে মই দিনত আহিছিলোঁ কিন্তু ভিডিঅ' কেমেৰাত ওলাব নোৱাৰিলোঁ ৰাতি আহিলোঁ ভাবিছিলোঁ মানুহ অলপ পাতলিব বহুত পাতলি গ'ল বেলশৰ দেৱালয় হয়
আজিও তিনিখন পূজা আপোনালোকক দেখালোঁ। আজি নৱমী হয়। নৱমীত আপোনাক বেলশৰ দেখালোঁ, বেজৰবাৰী দেখালোঁ আৰু ব্যায়ামপুৰ দেখালোঁ। বহুতে চাই এনেকৈ ভিডিঅ' কৰি থাকিলে। এইবোৰ চব এই খুঁটিবোৰ দেখিছে। এই কালি যে লাকি 7 এটা দেখাইছিলোঁ, এইবোৰ আছিল পশু। এইকেইটা বাছিল, এইকেইটা মানে এৰি দিছি। ইয়াতে বৰ্তমান দেখাত 4টা আছে। যিকেইটা বলি হ'ল এইকেইটা বৰ্তমান মুক্তি পথত। এইকেইটা মুক্ত কৰি দিয়া হ'ব। তচমাত দিব হে মচি নেকি? পুৰা মচি ঘৰৰ আগত আছিল পাৰ এৰি দিয়া পাৰ। বেলশৰৰ নৱমী বৰ্তমান শেষ। নৱমী শেষ চলিলোঁ। কালি দশমী হ'ব, চামতা হাফুৰত মস্তি হ'ব। দশমী দেখাই আছোঁ চামতা হাফুৰত। বৰ্তমান আজিলৈকে বাই বাই, লাভ ইউ অল। চেনেলটোত যদি নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক লাইক কৰিব। বৰ্তমান ভিডিঅ' শেষ কৰিলোঁ। বাই বাই, লাভ ইউ অল। কিবা এটা খাম আৰু যাম। ভোক লাগিল, আহি গ'লোঁ পৰঠা খাব সোৱাদ হোটেল। এইবোৰ দিলে ঘুগনি 2 বাটি। এই মালখান পৰঠা খাই ভাল পাওঁ মই। ইণ্টাৰেষ্টিং কথা, 2টা বাতিত ঘুগুনি দিছে। পৰঠাৰ লগত যিহেতু দুবাৰ ঘুগুনি দিয়ে, একেবাৰে দি থৈছে 2টা বাতিত। বৰকৈ পৰঠা খালোঁ। বৰ্তমান শেষ কৰোঁ ভিডিঅ'টো, ইয়াতে সমাপ্ত কৰিছোঁ। দেখালোঁ 3খন পূজা আৰু আজি আছিল নৱমী। আপোনালোকে চাই থাকিব সম্পূৰ্ণটো ভিডিঅ' চালে। বৰ্তমান যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তেনে ভিডিঅ'টোক লাইক কৰিব, ভিডিঅ'টোক ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।